আমাৰ বডোলেণ্ডৰ চিফ যেনিবা শিৱৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। মিটিঙত অফিচিয়েলি বহুত কথা আমি আলোচনা কৰিছে আৰু গোটেই কথাবিলাকতো আমি ক'ব নোৱাৰে যেনক চিম্পল কথা এই আমাৰ বডোলেণ্ডৰ চিফ যেনিবা শিৱৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স MLA BPF দলৰ এক্স MLA আৰু এক্স EM এক্স MCLA সকলক মানে ৱাৰ্কছ ডিপাৰ্টমেণ্ট তাৰমানে গোটেই যিখিনি BTCত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা হৈছে অফিচবিলাক টাইমলি কিবা হৈছে না নাই মুঠতে গোটেই যেনিবা বহুত কমপ্লেইন পাই আহিছোঁ আমি যেনিবা কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাটো অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে। এইটো শিৱৰ ডিছক্ৰিপশ্যনাৰীত থাকিব এক্স MLA এক্স EM আৰু এক্স MCLA। এইটো খুব চিৰিয়াছ, এইটো ইমিডিয়েটলি আমি সেইটো গঠন কৰিম। মানে আজি ডিচিশ্যন এইটোৱেই হৈ গ'ল যে আমি এনেকুৱা ভিজিলেন্স কমিটি বনাব এই লাইনত। ইয়াৰ কামটো গোটেই এণ্টায়াৰ BTCত কি হৈছে হোৱা নাই কাম কৰাৰ পৰা আৰম্ভ কৰি অফিচলৈকে এইটো এই মনিটৰিং কমিটিয়ে চাব। PWD অফিচ টাইমলি আহিছে না নাই বা DRD অফিচ ইয়াত অফিচিয়েলসকলে টাইমলি আহিছে না নাই এইবিলাক চাবৰ কাৰণে আৰু ৰডছ বা বিল্ডিং এইবিলাক কাম কেনেকৈ হৈছে হোৱা নাই আৰু কি প্ৰয়োজন আছে এইবিলাক আমাৰ ভিজিলেন্স কমিটিয়ে অলপ মনিটৰ কৰি পেলাই আমাক জনাব।